পানী পৰিব মোবাইলত ফটো উঠিব নোৱাৰিও ক'ব ইয়াৰ অনুভূতি নোৱাৰিম বুজাব কেনেকুৱা লাগিছে একদম জুই কি ফুল এইফালে ফুল এটা ধুনীয়া ৰাস্তা জেগা আৰু নদী পাহাৰ চাহ কিমান ধুনীয়া কিহক খোজাব পাৰোঁ গোল গোল কি বস্তু হে এইটো ফল নহয় খাবৰ বাবে এইটো পেলাই দিয়া হয় ৰ'দ আহি গ'ল আমাৰ বাবে দিছে ৰ'দটো থেংক ইউ ৰ'দ আৰু কিমান দূৰ আছে ভৰি বিষাইছে কিন্তু কৃষ্ণ মহাদেৱ তোমাকে চিন্তি আৰু আজি আমাৰ যাত্ৰা এইখনৰ পৰা আৰম্ভ হৈছে নতুনকৈ ভালে ভালে ঘূৰাই আনিবা হৰ হৰ মহাদেৱ ৱাও ভাল লগা যদি অতি ভয়ানক কাৰণ ইয়াৰ পৰা কেনেবাকৈ যদি ভৰিটো পিছল খাই যায় তেতিয়াতো হৈ গৈছে চাগে আৰু চাওক শিলবোৰ বহুত খেলাই পৰি আছে আৰু বহুত পিছল পিছল হয় সেইবাবে খোজকাঢ়ি আহিছোঁ কিন্তু ইমান হেৰিও হোৱা নাই পিছল খাইছিলোঁ গুহা আগৰ দিনৰ যিটো গুহা সেই গুহাৰ ভিতৰেদি আহি থকা নিচিনা লাগি আছে আমি যেন গুহাৰ এটা ভিতৰলৈহে সোমাই আহিছোঁ তেনেকুৱা আৰু এইবোৰ চাৰিওফালে শিল কি ধুনীয়া আৰু শিলবোৰ বহুত খেলাই পৰি আছে সেইবাবে খোজকঢ়াটো ইমান সুবিধাজনক হোৱা নাই মানে আমাৰ বাবে অলপ ৰিস্কি হৈছে
কেতিয়াও দেখি নোপোৱা এটা দৃশ্য সঁচাকৈ বহুত ভাল লাগিছে আহি আৰু আপোনালোকে নিজেই কওক কেনেকুৱা লাগিছে জেগাটো জীৱনতো কোনোদিনে এনেকুৱা জেগাত আহি পোৱা নাই আজি প্ৰথম আহিছিলোঁ ৰ'ব ভিডিঅ'টো ইমানতে শেষ হোৱা নাই আৰু আহি আছোঁ আমি ভাল লগা দৃশ্য দেখাবলৈ আপোনালোকক আৰু নিজে চাম বুলি আছে একোৱেই ভাল লগা দৃশ্য আমি দেখিবলৈ পাম আগলৈ আহক চাই থাকক ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আহি আছোঁ অতি দুৰ্গম ৰাস্তাৰে আৰু বেছি দূৰ নাই পামগৈ বুলি কৈছে যোনটো ৱাটাৰফললৈ বুলি আমি আহি আছোঁ আৰু চাওক কি এক ধুনীয়া পৰিৱেশ আৰু কৈছিলোঁ কোনো নাই আহি এয়া বিচাৰি পাইছোঁহি তেওঁলোক আহি আছে আৰু পানীটো চাওক কি ধুনীয়া চাওক ইমান ওপৰৰ পৰা আহি আছে পানী আহি আছিলোঁ এই শিল আৰু বহুত পিছল আছিলে সেয়া ভিডিঅ' কৰিব নোৱাৰিলোঁ বহুত ওপৰত আমি বগাই আহিলোঁ আৰু অলপ দূৰ গ'লে আমি আমাৰ জেগাটো পামহি আৰু চাওক আমি কিমান ওপৰলৈ উঠি আহিলোঁ দেখিব নোৱাৰিব এইফালেদি বহুত ওপৰেদি আৰু বহুত পিছল আছিলে ইয়া কাৰেণ্ট গোটেই টাইপ কাৰেণ্ট পৰি আছে আৰু ইয়া পিন্ধিলে বাৰু যি কি নহওক কষ্ট ফল সদায় মিঠা আৰু আহি পাই গ'লোঁ মোবাইল পানী পৰিব মোবাইলত নোৱাৰিও ক'ব ইয়াৰ অনুভূতি নোৱাৰিম বুজাব কেনেকুৱা লাগিছে একদম জুই কোনোদিনা আহি পোৱা নাছিলোঁ আমাৰ ওচৰতে আছে যদিও শুনি আছিলোঁ নামটো আৰু বহুতো মানুহ আহিছে কিন্তু এই শিল বগাই আহিব পৰা নাই শিলো যিহেতু বৃহৎ বহুত পিছল আৰু বহুত হেৰি আপোনালোকক দেখাবৰ বাবে লৈ আহিলোঁ আৰু নিজেও দেখা নাছিলোঁ সেইবাবে চাওক আপোনালোকে নিজেই কওক এতিয়া ইয়ালৈকে পানী ক'ত গ'লা হেৰাই থাকিলে মানুহ ইয়া চাওক আপোনালোকে নিজে আৰু কেনেকুৱা লাগিছে জেগাটো আপোনালোকে কমেণ্ট কৰি জনাওক চাওক কিমান ওপৰৰ পৰা পৰিছে আৰু ওচৰত যাবলৈ চেষ্টা কৰিম ৰখাই দিলোঁ ষ্টেণ্ডত আপোনাৰ বেগ আৰু আহি গ'লোঁ আহি চাওক কিমান ওপৰৰ পৰা পৰি আছে আৰু শব্দ শুনক ইয়াৰ শব্দটো শুনক শব্দ শুনিছে আৰু যিহেতু এয়া বহুত পিছল শিল আছে আপোনালোকে নিজে চাব পাৰিব এইফালেদি এইটো বহুত পিছল শিল হয় সেইবাবে আমি মোবাইল চবাইলবোৰ নিনো তাৰ বোলে যোৱা দৃশ্যটো ইয়াৰ পৰা আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ মানুহটো যাম বাৰু চাব আপোনালোকে সকলোৱে চাওক
আপোনালোক যদি আহিবলৈ মন থাকে মোৰ লগত কণ্টেক্ট কৰিব মই ইয়াৰ লগত কৰিম আৰু গুচি আহিম মই নিজে চিনি নাপাওঁ কাৰণ সি লৈ আহিছে আমাক থেংক ইউ দেই থেংক ইউ আৰু টাটা বাই বাই আৰু ৱাটাৰ প্ৰুফৰ কাৰণে পলিথিন লৈ আহিছিলোঁ সেইকাৰণে মোবাইলটো সুৰক্ষিত হৈ থাকিলে আৰু এতিয়া আমি টাটা বাই বাই আৰু বেলেগ এদিন আহিম আপোনালোকক দেখাম আৰু যোনদিনা 1K লাগিব সেইদিনা আহি ইয়াতে কৈছিলে তাৰ ৰাতি থাকিম আৰু সন্ধিয়া ইয়াত বুক কৰিম ঠিক আছে আৰু চাওক এয়া কি এক আৰু যিহেতু এতিয়া আবেলি 4 বাজি অহাৰ লগে লগে আমি ঘৰলৈ ওলাই আহিলোঁ বাই বাই সোণাঝুৰি ৱাটাৰফল বাই বাই টাটা আৰু আমি গৈ থাকোঁ এতিয়া ঘৰলৈ বুলি আৰু বহুত পিছত যিহেতু এয়া এনেকৈ নাম হৈ গ'ল হা আহি বহুত ভাগৰ লাগিলে বহুত ভৰি বিষাই গৈছে তলটো পূৰা গৰম হৈ গ'ল ভৰি সেইবাবে আমি অলপ জিৰণি লোৱাৰ ক্ষেত্ৰতে ইয়াতে অলপ বহি ল'লোঁ আৰু চেণ্ডেলো থৈ গৈছিলোঁ যাম যিহেতু চেণ্ডেল পিন্ধি যাব পৰা নাই আপোনালোকে বাট পথ দেখিছিলে আৰু চেণ্ডেল কেইযোৰ উলিয়াই লওঁ একযোৰ এয়া চাওক কিমান ওখ আৰু এইফালেদি আমি গৈ গৈ এনেকৈ এই ৱাটাৰফল এইবোৰ ৱাটাৰফলৰ তলেদি আমি গৈ থাকিম ব'লকচোন বাৰু গৈ থাকোঁ যিমানলৈকে পাৰোঁ ধুনীয়া ফুলনি প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা নাই মানৱ সৃষ্টি সেইটো ক'ব নোৱাৰোঁ সঁচাকৈ এজোপা বহুত ধুনীয়া ফুল ইয়াত ধেৰ মানুহ আছে নতুবা চুৰ কৰি হ'লেও নিলোহেঁতেন এজোপামান কিন্তু এতিয়া নিব পৰা অৱস্থাত নাই চাওক কি এক ধুনীয়া পৰিৱেশ এইটো আমি এতিয়া পাবগৈ লাগিব এই ঘৰটো যে অথনি আমি দেখাইছিলোঁ এই যোনবিলাক ঘৰটো এই ফেক্টৰী সেইটো এটা চাহ ফেক্টৰী হয় আমি তাত পাবগৈ লাগিব এতিয়া আকৌ এনেকৈ খোজকাঢ়ি গৈ তাত ভাবক কিমান দূৰ খোজকাঢ়িব আছে মাহত কিমানকৈ দিয়ে ঠিকেই ভাতৰ মুঠিটো ওলাই আছে বাকী নাই অঁ ভাতৰ মুঠিটোহে ওলাইছে এটাত কিমানকৈ মাহত 5 টকা এই কম হৈছে আকৌ 30 টকা অঁ কষ্ট অলপ হয় নহয় কি হৈছে যেনে তেনে চলিবলৈ হৈছে বোলে অটকাল পুহি বাগানত সোমাই গ'ল দে গোটেই